স্মাৰ্ট টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ক'ম যে দেহৰ 7টা ঠাইত তিল থাকিলে তেনে ব্যক্তিৰ ভাল দিশ আৰু বেয়া দিশ। প্ৰথমতে আহিছোঁ, আমাৰ দেহৰ কপালৰ আগফালে আৰু নাকৰ ওপৰত তিল থাকে তেনে ব্যক্তিৰ নাৰীৰ দৈৱধন আৰু যশোলাভৰ সম্ভাৱনা থাকে বুলি জানিবলৈ পোৱা যায়। 2 নম্বৰতে, চকুৰ তলত যদিহে তিল থকা দেখা যায় তেনে ব্যক্তিৰ অৰ্ধবিবাহিত চিন বুলি জানিবলৈ পোৱা যায়। 3 নম্বৰতে, যদিহে আপোনাৰ শৰীৰ যিকোনো ঠাইত বা গাত তিল থাকে তেনে ব্যক্তিৰ ধনৱান হয়, অৰ্থাৎ তেওঁৰ ধন সম্পত্তি থাকিব। 4 নম্বৰতে, যদিহে আপোনাৰ তলৰ নাইবা ওপৰৰ ওঠত তিল থকা দেখা যায় তেন্তে তেনে ব্যক্তিৰ বিলাসিতা আৰু প্ৰেমিকাৰ চিন বুলি জানিবলৈ পোৱা যায়। 5 নম্বৰতে, বুকুত যদিহে আপোনাৰ তিল থাকিব দেখা যায় তেতিয়াহ'লে তেনে ব্যক্তিৰ ক্ষেত্ৰত সুস্থ দেহ আৰু ভাগ্যৰ পৰিচাৰক, অৰ্থাৎ বেমাৰ আজাৰ ফালৰ পৰা তেনে ব্যক্তি কিছু পৰিমাণে আঁতৰত থাকিব পাৰে। 6 নম্বৰতে, যদিহে আপোনাৰ শৰীৰ বা পেটত তিল থকা দেখা যায় তেনে ব্যক্তিৰ স্বাৰ্থপৰ চিন বুলি জানিবলৈ পোৱা যায়। 7 নম্বৰতে, যদিহে আপোনাৰ কপালত বাওঁফালে তিল থাকে, অৰ্থাৎ চুলিৰ ওপৰত তিল থকা দেখা যায় তেনে ব্যক্তিৰ ক্ষেত্ৰত দুখ আৰু অসৎ চৰিত্ৰৰ চিন বুলি জানিবলৈ পোৱা যায়। তেনেহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।